মই ইয়াত জামুগুৰিলৈ আহিছোঁ দেখিছে জামুগুৰিত বহুত মানুহৰ ভিৰ হৈছে অত্যন্ত মানুহৰ মৰম পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু আগতে হয়তো তোমালোকক মই চিনি নাপালোহেঁতেন আজি ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণে গোটেই অসমবাসী মানুহে দেখিছে আৰু ইমান মৰম দিছে তোমালোকেও ইমান মৰম দিছা ভিডিঅ'টো কৰিব দিয়া আপোনালোকৰ জামুগুৰি আহি লগ পালোঁ আমাৰ সীমান্তদা যোৰহাটৰ সীমান্তদা বুলি অসমীয়া দিয়া চবেই চিনি পায় হ'লেও অকণমান কৈ দিয়কচোন আপোনাৰ বিষয়ে আপোনাৰ ঘৰ বুলি যোৰহাটত গম পাওঁৱেই অকণমান কৈ দিয়ক নমস্কাৰ মোৰ ঘৰ যোৰহাট তিলিকীয়া আজি মই ইয়াত জামুগুৰিলৈ আহিছোঁ দেখিছে জামুগুৰিত বহুত মানুহৰ ভিৰ হৈছে অত্যন্ত মানুহৰ মৰম পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু আগতে হয়তো তোমালোকক মই চিনি নাপালোহেঁতেন আজি ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণে গোটেই অসমবাসী মানুহে দেখিছে আৰু ইমান মৰম দিছে তোমালোকেও ইমান মৰম দিছা অত্যন্ত ভাল লাগিছে আপোনাৰ মা দেউতাৰ নাম অকণমান কৈ দিব নেকি অঁ মোৰ মাৰ নাম তুলুমণি বৰা আৰু দেউতাৰ নাম ৰিজিত বৰা মোৰ ভাইটি এটা আছে ভাইটিৰ নাম অচিন্ত বৰা আৰু মই ঠিক আছে বাৰু বাকী আপুনি কিবা কৰি আছেনে বৰ্তমান ভাওনাৰ লগতে জড়িত হৈ আছে মই পঢ়া শেষ হৈছেহে বেছিদিন হোৱা নাই এতিয়া ভাওনাৰ অভিনয়ৰ লগতে জড়িত হৈ আছে মানে ভাওনা কৰা কিমান বছৰ হ'ল এতিয়া আপোনাৰ বহুত বছৰটো বহুত হ'ল আৰু পঢ়াৰ সময়ত ইমান বেছি কৰা নাছিলোঁ এতিয়া পঢ়া শেষ হ'লত কৰি আছোঁ বাকী আপুনি কিমানলৈকে পঢ়িলে এতিয়া বৰ্তমান গ্ৰেজুৱেশ্যন কমপ্লিটেই হ'ল এতিয়া পঢ়া নাই আৰু এতিয়া এইবিলাক ক্ষেত্ৰতে জড়িত হৈ আছে ঠিক আছে আপোনাৰ ঘৰৰ মানুহো এনেকৈ ভাওনাৰ লগতে জড়িত নে আপুনি ঘৰৰ মানুহ মানে মা দেউতা উৎসাহ আছে ন সেইটো কাৰণেতো মই আজি ইমান আগবাঢ়িব পাৰিছোঁ আৰু ভাওনা বস্তুটোতো মানে বহুত মানুহে ভাবিব নোৱাৰে এটা ভাওনা কেনেকুৱা তোমালোকেও জানা ভাওনা কিমান সন্মান কৰোঁ ভগৱানৰ এটা ভক্তি ভগৱানৰ অৱদান ন ভাওনা আজি অসমবাসী ৰাইজে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে সেইকাৰণে বিশ্ব দৰবাৰত ভাওনাৰ সংস্কৃতিটো 1 নম্বৰ স্থানতে আছে দেখিছাই আৰু এনেদৰে ভাওনাক মানুহে সন্মান কৰি যাওক তেতিয়া আমাৰ অসমীয়া সংস্কৃতি আৰু জীয়াই ৰাখিব আপোনাৰ যোৰহাট কোন জেগা বুলি ক'লে ঘৰ মোৰ তিলিকীয়াম কলাগাঁও ঠিক আছে বাকী আগলৈও এনেকৈ কৈ যাম বুলি ভাবিছে নহয় ভাবিছোঁ আগবঢ়াই যাওক অসমবাসীয়ে ছাপোৰ্ট কৰিব ন তাকেতো আজি অসমবাসী ছাপোৰ্ট কৰাৰ কাৰণে ইমানখিনি আমিও এটা ভিডিঅ'তহে ভাইৰেল হওঁতেহে আমিও দেখাই পাইছোঁ তেনেকৈ এইখন ভাওনা ক'ত আছিলে মোৰ আছিলে সেইখন চাৰিগাঁও কাঠনিয়াকুৰি নামঘৰৰ ওচৰত তেওঁলোকৰ আচলতে সেই নামঘৰজনে মোৰ বাবে লাকি বুলিয়েই ক'ব লাগিব কৰাৰ কাৰণে যেতিয়া মই আজি ইমানখিনি মানুহে মোক চিনি পাইছে আৰু চাৰিগাঁৱৰ কাঠনিয়াকুৰি ৰাইজলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাট চাৰিগাঁও কাঠনিয়াকুৰিত বহা নামঘৰত আছিলে বাকী ঠিকে আছে হ'ব তেতিয়াহ'লে